এসময়ৰ কথা। সোণতলী নামেৰে এখন গাঁৱত এহাল বৃদ্ধ দম্পতীৰ 3জন ল'ৰা আছিল। যদিও সিহঁত পৈণত বয়সৰ হৈছিল, তথাপিও সিহঁতৰ কাম কাজবোৰ সৰু ল'ৰা ছোৱালীৰ দৰে আছিল। সেইদিনাখন ৰাতিপুৱাৰ কথা। বুঢ়াই গৰুহাল লৈ গৈ পথাৰত হাল জুৰিলেগৈ। তাৰ পিছৰ কথা। ঐ পিতাই, হা চাহ জলপান আনিছো, খাই লহি। বৰ ভাল কাম কৰিলি দেই। মই তোৰলৈকে বাট চাই আছিলো, বুজিছ? দে দে দে। ৰঙা কলা বল, আজি মই হাল বাম বল। গুড, হাই 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 হাই। ঐ গৰু, ঐ জধা মূৰ্খ, গৰুহাল আওপকীয়াকৈ নুঘূৰে ঐ। থ বুলিছো নহয়। এই মূৰ্খবোৰৰ পৰা শান্তিৰে চাহটোপা খাবলৈও শান্তি নাই। হেৰ' পিতাই, তই জানো কেতিয়াবা শিকাইছ? এনেকৈহে শিকিম। ঐ, নালাগে তই মোক খেতি কৰি খুৱাব। পাৰ যদি সেই আলিৰ পাৰকেইটাকে কাটি দেগৈ যা। হ'ব পিতাই, মই এতিয়াই কাটি দিম। পিছে ঐ পিতাই, আলিৰ পাৰ মানেনো কি? ঐ গৰু, নালাগে থ। যা বুলিছো নহয়। সেই বাকী গৰুকেইটাই কি কৰিছে তাকে চাগৈ যা। ভাল এইকেইটাই মোক তেজ খাবলৈ আহিলে দেই। সন্ধিয়াৰ কথা। মাকে জুহালৰ ওপৰতে ভাতৰ চৰুটো তুলি দি চাহ এটোপা খাবৰ বাবে বহিল। হেৰা, মই এটা কথা ভাবিছো হে। কথা পিছতো ভাবিব, আগতে এই চাহটোপা খাই লওক। ৰবাহে, এই অলগদ্ধ কেইটাৰ চিন্তাই মোৰ মূৰৰ বিষ বঢ়াইছে। হাই, কিনো পোনাকেইটাই গালি পাৰি থাকে অ'। ডাঙৰ হলে এনেও বুজি পাব। ঐ, তোৰ সেইকেইটা পোনা হৈ থকা নাই। সিহঁতৰ বয়সৰ বেলেগ ল'ৰাই সংসাৰ কৰিলে। হ'ব কি কথা ভাবিছে সেইটো কওক। কেতিয়া নহয়, কালিলৈ ৰাতিপুৱা গম পাবা। গোসাঁই, এই মানুহটোৱে কিবা অমংগলখন নকৰিলে ৰক্ষা প্ৰভু। ঐ সৰু পোনা, মাজু, বোপাইহঁত, গোটেইকেইটা এইফালে আছোন। পিছদিনাখনৰ কথা। বুঢ়াই গৰুহালক খেৰ অলপমান দি গছৰ তলতে পাতি লোৱা জুইৰ ওচৰতে বহিলেহি। তাৰ পিছৰ কথা। বোপাইহঁতও, তহঁতি এতিয়া বৰটো হলিহি। মই যি কৈছো শুন। আমি বুঢ়া হৈ আহিছো, কেতিয়া শেষ হম ঠিকনা নাই। গতিকে তহঁতে কিবা এটা কৰিবলৈ শিক। সেয়েহে কালিলৈ পুৱাই তিনিওটা টালি টোপোলা লৈ কাম কৰিবৰ বাবে ওলাই যাবি। কিন্তু মনত ৰাখিবি, তিনিওটা একেলগে ক'তো কাম নকৰিবি। তিনিওটা বেলেগ বেলেগ দিশত যাবি আৰু এবছৰৰ পাছতহে ঘূৰি আহিবি। কোনে কি শিকিব পাৰ দেখা যাব। হেৰি, আপুনি এইবোৰ কি কৰিছে হয়নে? মই পোনাকেইটাৰ অবিহনে কেনেকৈ থাকিম? চুপ থাকা হে। তোমাৰ কাৰণে ইহঁতৰ এই অৱস্থা। হাই, তই আমাৰ বাবে চিন্তা নকৰিবি, আমি সোনকালে ঘূৰি আহিম। পিছদিনাখনৰ কথা। তিনিওটাই টালি টোপোলা লৈ কামৰ সন্ধানত ওলাই গ'ল। সিহঁত গৈ নৈৰ পাৰৰ বৰগছজোপাৰ তলত ৰলেগৈ। মাজু, পিতায়ে কোৱাৰ দৰে আমি এতিয়া ইয়াৰ পৰা নিজ নিজ দিশে গতি কৰিব লাগিব। মই পূব দিশে যাম, মাজু তই পশ্চিম দিশে যা, আৰু সৰু তই দক্ষিণ দিশে যাবি। হ'ব ককাই। কিন্তু ঠিক এবছৰৰ পিছত আজিৰ দিনটোতেই আমি ইয়াতে লগ হ'ম দেই। হ'ব। যিয়ে আগতে পাবিহি সিয়েই এই গছজোপাৰ তলতে ৰৈ থাকিবি। এই বুলি তিনিওটা নিজ নিজ দিশত গতি কৰিলে। ডাঙৰ পোনা গৈ এখন মহৰ খুঁটিৰ ওচৰত
ৰলেগৈ। তাৰ পিছৰ কথা। হেৰা বোপা, বোলো ক'ৰ পৰা আহিছা? ককাই, মই সোণতলী গাঁৱৰ পৰা আহিছোঁ কামৰ সন্ধানত। আপোনাৰ ইয়াত কিবা কাম আছে নেকি? হয় নেকি? এই মহৰ খুটিখন মোৰেই। মোৰ ইয়াতে কাম কৰিব পাৰিবা তুমি। হ'ব ককাই, আপুনি যি কৰিব কয় মই তাকে কৰিম। হ'ব, তুমি আজিৰ পৰা ইয়াতে থাকি মহবোৰক চোৱা চিতা কৰিবা। ইফালে মাজু পোনাও গৈ এখন কুঁহিয়াৰ শালত উপস্থিত হ'লেগৈ। তাৰ পিছত সিও তাৰ সকলোখিনি ভাঙি পাতি কলত কুঁহিয়াৰ শালৰ মালিকে কাম দি তাক তাতে ৰাখি থলে। ইফালে সৰু পোনাই ক'তো কাম বিচাৰি নোপোৱাত এজোপা গছৰ তলতে আমন জিমনকৈ বহি পৰিল। তেনেতে এটা ভেকুলী তাৰ ওচৰত আহি উপস্থিত হ'লেহি। তাৰ পিছৰ কথা। হেৰা ডেকা ল'ৰা, তুমি ক'ৰ পৰা আহিছাহি আৰু কিয় মন মাৰি বহি আছা? মই বহুত দূৰৈৰ সোণতলী নামেৰে গাঁও এখনৰ পৰা আহিছোঁ কামৰ সন্ধানত। কিন্তু ক'তো কাম এটা যোগাৰ কৰিব পৰা নাই। সেইবাবে ইয়াতে বহি আছোঁ। হয় নেকি? তুমি তাৰ বাবে চিন্তা কৰিব নালাগে দিয়া। তুমি মোৰ লগতে কাম কৰিবা। তোমাৰ আকৌ কি কাম আছে হে? এটা ভেকুলীয়ে মোক কি কাম দিব পাৰিব? সেইবোৰ বাদ দিয়া। তুমি মোৰ মতে যদি কাম কৰিব পাৰা, তোমাক যি লাগে মই তাকে দিম। কিন্তু মই যি কৰিব কওঁ তাকে কৰিব লাগিব। হয় নেকি? ব'লা তেন্তে। এই বুলি ভেকুলীটোৰ কথা মানি সি ভেকুলীটোৰ পিছে পিছে খোজ ল'লে। পিছদিনাখনৰ কথা। সৰু পোনাই কুটীৰৰ সন্মুখতে আমন জিমনকৈ বহি আছে। তেতিয়া ভেকুলীটোৱে ক'লে, হেৰা ডেকা ল'ৰা, এইখনেই মোৰ আশ্ৰম। তুমি আজিৰ পৰা আমাৰ সকলোৰে বাবে আহাৰৰ প্ৰস্তুত কৰিবা আৰু এই আশ্ৰমখনি পৰিষ্কাৰ কৰি ৰাখিবা। হ'ব বাৰু, মই সকলো কাম কৰিম। এইদৰেই দিন মাহ পাৰ হৈ বছৰেকত ভৰি দিলেহি। তেতিয়া সৰু পোনাই ভেকুলীৰ ওচৰলৈ গৈ ক'লে, ভেকুলী বাই, চাওঁতে চাওঁতে এবছৰ হ'লহি। পিতায়ে ঠিক এবছৰৰ পিছতেই ঘৰত মাতিছিল। গতিকে মই ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। ঠিক আছে সৰু পোনা, এটা কাম কৰিবা। ঘৰলৈ খালী হাতে যাব নালাগে। সেই ঘৰটোৰ ভিতৰতে বহুত ফল মূল ৰখা আছে। তাৰে অলপমান লৈ যাবা। হ'ব বাৰু বাই, তেতিয়াহ'লে মই কালিলৈ ৰাতিপুৱাই ৰাওনা হ'ম। কথামতেই কাম। পিছদিনা পুৱাই সিহঁত তিনিওটা বৰগছজোপাৰ তলত উপস্থিত হ'লেহি। তাৰ পিছত তিনিওটা আনন্দ মনেৰে ঘৰলৈ বুলি খোজ ল'লে। সন্ধিয়াৰ কথা। সিহঁত তিনিওটা ঘৰলৈ অহাত মাক বাপেকৰ আনন্দৰ সীমা নোহোৱা হ'ল। তেতিয়া বাপেকে তিনিওটাকে বহুৱাই লৈ সুধিলে, বোপাহঁত, তহঁতে এটা বছৰ কি কি কৰিলি, কি কি শিকিলি, মোক কচোন এতিয়া। পিতাই, মই মহ প্ৰতিপাল কৰা, গাখীৰ খিৰোৱা, গাখীৰ বেচা আদি সকলো কাম শিকিলোঁ। পিতাই, মই কুঁহিয়াৰ খেতি কৰা, কুঁহিয়াৰ পেৰি গুড় বনোৱা, সেই গুড় বজাৰত বেচা আদি সকলো কাম শিকিলোঁ। পিতাই, মই ভেকুলী লালন পালন কৰা, ভেকুলীৰ বাবে খাদ্য যোগান ধৰা, ঠাইবোৰ চাফ চিকুণ কৰা ইত্যাদি সকলো কাম শিকিলোঁ। সৰু ভায়েকৰ কথা শুনি বাকী দুজন ভায়েকে হাঁহিবলৈ ধৰিলে। ৰহ, কিয় হাঁহিছ? শুন, এসপ্তাহ ঘৰত থাকি তহঁত আকৌ কামলৈ যাবি। এইবাৰ বছৰৰ শেষত একুৰি টকা শিকি লৈহে ঘৰলৈ আহিবি। কথামতেই কাম। এসপ্তাহৰ পিছত তিনিওটা নিজ নিজ কামলৈ বুলি ঘূৰি গ'ল। আৰু দিন মাহ বাগৰি বছৰ পোৱাৰ সময়ত সিহঁতে নিজ নিজ মালিকক ক'লে, ককাই, এটা বছৰ সম্পূৰ্ণ হ'ল।
এইবাৰ পিতায়ে একুৰি টকা শিকি লৈহে ঘৰত যাব কৈছে। হয় নেকি? ঠিক আছে বাৰু, এইবাৰ টকা একুৰি